ঘৰত আজি চাগে মোৰ লাষ্ট ভিডিঅ' হ'ব মানে আমি কোৱাৰ্টাৰত আছিলোঁ এতিয়া ঘৰ শিফ্ট কৰিম আৰু আমি নিজৰ ঘৰত যাম। বা আমাৰ ড্ৰাইভাৰ বহি গ'ল। গাড়ী চলাবা তুমি? হা মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু আজি ফুৰিব যাওঁ আৰু এতিয়া 5টা বাজিলে মানে এনেই অকণ ওলাই যাওঁ দাদাৰ লগত, মানে দাদা বৌ বাবু আৰু আমি গোটেইবিলাক এনেই অকণমান ওলাই যাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই। আৰু এইটো ঘৰত আজি চাগে মোৰ লাষ্ট ভিডিঅ' হ'ব মানে আমি কোৱাৰ্টাৰত আছিলোঁ এতিয়া ঘৰ শিফ্ট কৰিম আৰু আমি নিজৰ ঘৰত যাম। আৰু এতিয়া যাম সৰুদাৰ ঘৰত, মানে আমি চববিলাক মানে বেলেগ বেলেগকৈ থাকিব লগা হৈ গ'ল এতিয়া। তো চাই থাকিব, দেখাই আছোঁ আৰু আগলৈ। এতিয়া ঘৰৰ পৰা ওলাই আজি এইখন গাড়ীত যাবা নেকি? অঁ বা আমাৰ ড্ৰাইভাৰ বহি গ'ল। গাড়ী চলাবা তুমি? হা এই ডাঙৰ গাড়ীখনত যাওঁ ব'লা, এইখনত যাওঁ ব'লা। আজি আমি এইখন গাড়ীত যাম গাইছ, মানে দাদাই এইখন গাড়ীত নিনিয়ে, এইখনত যাম আজি, সৰুখনত যাম। সৰুদা আহি গ'ল, তাৰপিছত আমি এতিয়া যাওঁ আৰু পিছত বহিম আও ড্ৰাইভাৰ আছে নেকি? কি নাম দে এতিয়া বৰতাই চলাব, আমি পিছত বহিম। অ' নো আইতাক বাই বাই দিয়া। বাই বাই। ক'ত যাবা? 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 তাতে যাবা? মোক নেনা? 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 আমার জন বহুত লেজি গাইস, ये গাড়ি জাহান মারব দে পেরে দি। বাই বাই, যাও আমি না।
কিয় পাকঘৰ ক'ত এইটো পাকঘৰ বেলেগ চিষ্টেম দেখোন ঠিকে আছে ইমান বেয়া নহয় গাইছ আমি এইটো সৰুদাহঁতৰ কোৱাটাৰত আহিলোঁ মানে নিউ কোৱাটাৰ ভাল কৰাই নাই ভাল কৰিব আৰু এতিয়া আমি ইয়াত আহিলোঁ আকৌ যাম অকণ পিছত ঘৰত মানে চব আমি বেলেগ বেলেগ হৈ যাম এতিয়া দেউতা ৰিটায়াৰমেণ্ট হোৱাৰ কাৰণে আমি নিজৰ ঘৰত যাম আৰু সৰুদাহঁতে ইয়াত থাকিব চব বেলেগ বেলেগ মনটো বহুত বেয়া লাগি আছে আৰু এইটো দাদাহঁতৰ কোৱাটাৰ মানে এটা ৰুম পাকঘৰ লেট্ৰিন বাথৰুম আৰু মানে ইফালে বঢ়াই লৈছে আৰু এনেকৈ হাই জনখুদা হাই জনখুদা নুখুদা আগতে এইখানে বালি আনবা লাগব খালি এতিয়া ঘৰ আহি পালোঁ গাইছ হাগাত নাই ধৰা হাগাত ধৰা নাই কি লাগে কি লাগে কিয় লাগে গাইছ 7:30 বাজিলে আৰু এতিয়া আমি ঘৰ আহি পালোঁ আৰু আজি ফুৰিব গ'লোঁ মানে সৌদাৰ কোৱাটাৰটো চাই আহিলোঁ আৰু লগতে এইটো আমাৰ এইটো কোৱাটাৰ মানে মোৰ এই ৰুমটোৰ লাষ্ট ভিডিঅ' মানে কোৱাটাৰটো খালী কৰিম এতিয়া মানে নতুন ঘৰত যাম মানে আমাৰ নিজৰ ঘৰত তো সৌদাহঁত অকণমান দূৰ হয় সেইকাৰণে সিহঁতে ইয়াতে কোৱাটাৰতে থাকিব মানে কেম্পাছতে থাকিব মানে বেলেগ এটা কোৱাটাৰ পালে আৰু আমি যাব লাগিব বহুত বেছি মনটো বেয়া লাগি আছে কি কৰিব আৰু উপায়টো নাই গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমি এতিয়া চাহখিনি খাই লওঁ আজিলৈ বাই বাই